Hello guys, welcome back to my YouTube channel. নতুন এটা ভিডিওলৈ সকলোকে স্বাগতম জনাইছো। আজি যেহেতু দেওবাৰ তাৰপিছতে বহুত গৰমো পেলাইছে। তাকে আৰম্ভ কৰিছো আৰু ভিডিওটো ৰাতিপুৱা শুই মেলি উঠি তাকে এটা কি কৰো কি নকৰো তাকে ভাবি আছো। আজি বেছি ডাঙৰকৈ ভিডিওটো নবনাও, সৰুকৈ ভিডিওটো বনাম, সিম্পল। সবলক ভিডিওটো আৰম্ভ কৰো। এফালে খুসকাই ভিডিওটো আৰম্ভ কৰোঁতে বাৰীফালে আহিলো আৰু যি গৰম পেলাইছে আজি মানে গৰম মানে কি অলপ ইটাটো অলপ গাঁৱৰ পৰিৱেশত গৰমটো যেহেতু কম আৰু ইয়াৰ মানে আপোনাৰ গছ-গছনি আদি দেখাম আছে, সকলোৰে ঘৰতে আছে চাগে তেনেকুৱা গছ-গছনি। তো আৰু বিশেষকৈ আজি মোৰ 400 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। চ' থেংক ইউ সকলোকে, আৰু এনেকৈ সদায় আগবাঢ়ি থাকক যেন। তাকে দেখাই আছোঁ গছবোৰ। মই সেউজীয়া পৰিৱেশটো আপোনালোকে উপভোগ কৰক ধুনীয়াকৈ দেই। এইজোপা হৈছে জালুক গছ, এইজোপা জালুক গছ। তাৰপিছতে এইজোপা হৈ গ'ল তাল গছ। এইফালে এইবোৰতো চাহপাত গছ আছে, এইটো নিম। এই মাজে মাজে যে যিবোৰ আছে এইবোৰ চব কমলা গছ হয়। তাৰপিছতে সেইখিনি মাজে মাজে আছে এইবোৰ চাচি গছ আছে। তাৰপিছতে এই কলগছটো চিনি পায়েই, কলগছ। বাইকখন একদম দূৰৰ পৰা এনেকৈ দেখাই দিছোঁ। কলগছৰ পৰা নেমু গছ চব আছে, আপোনাৰ সকলো বস্তু আছে। কচু লাগি আছে, এই হালধি লাগি আছে, কচু হালধি। দাদা এয়া হালধি হয় না আদা হয়? হালধি লাগি আছে। মই গছজোপা মানে অলপ বেলেগ লাগিলে আজি অলপ চাবলৈ। এই নেমু ৰবাব টেঙা লাগি আছে, লগাই ৰাখিছে। আৰু ইয়াত চবতকৈ ধুনীয়া বস্তুটো হৈছে দুপৰটেঙা পাত বোলে পেলাই দিলে বোলে নিজে নিজে গছ গছে বোলে হেনো বোলে জনামতে। তাৰপিছতে সেইফালে পাণ গছ আছে। পাণ মানে কি আৰু তামোলৰ লগত খোৱা পাণ। অঁ এয়া কল, জাহাজী কল। অঁ দাদা ক'ত আছে এইখিনি পাণ? এইখিনি এইবোৰ চব তামোল পুলি। লগাবনে নে বিকিব? এইখিনি লগাবনে বিকিব? বিকিবলৈ তামোল পুলি লগাই ৰাখিছে। তাৰপিছতে পচলৰ পৰা আজি বাৰীখন দেখাই আছোঁ, কেনেকুৱা লাগিব বাৰীখন দেখাই আছোঁ মই ধুনীয়াকৈ। মই আপোনালোকক পাছফালে বাৰীখনৰ উপভোগ কৰাম এতিয়া ধুনীয়াকৈ। এই মানধনিয়াটো লাগি আছে য'তে ত'তে। মানধনিয়া কি ক'ম আৰু, য'তে ত'তে মানধনিয়া। সেই আহি গৈ নেমু চেমু লাগি আছে। এইজোপা কি গছ আছিলে মই পাহৰি গৈ থাকিলোঁ। এই গছজোপাৰ নাম মই পাহৰি থাকিলোঁ। এয়া কমলা। কমলা এয়া গোল নেমু ন দেউতা? অঁ কমলা চৰি কমলা। এইজোপা কি গছ আছিলে? এইজোপা মচন্দৰী নি? সেই নহয় মচন্দৰী পাতটো গোন্ধাই নহয়। হা এই মচন্দৰী নহয়, মচন্দৰী পাতটো গোন্ধাই নহয়। এইজোপা মচন্দৰী। এয়াজোপাতো মানধনিয়া লাগি আছে তলফালে। এইজোপা কি গছনো? এইজোপা হৈছে নেফাফু। মানে প্ৰেছাৰ থকা মানুহে। এইবোৰ চব মানধনিয়া লাগিয়ে আছে, এইবোৰ চব মানধনিয়া। তাৰপিছতে মই আপোনাৰখন খুলি যাওঁ আগফালে। এইবোৰ সাপ ওলাই বুলিহে ভয় লাগে। এইবোৰ চব মানধনিয়া চব মানধনিয়া। এইবোৰ তিতাকেৰেলা লাগি আছে, এইজোপা ফুল গছ। এইবোৰ ফুলটো বিভিন্ন প্ৰকাৰৰ ফুল আছে, মই দেখাই আছোঁ ফুল আপোনালোকক। এই ভিতৰত ভাতকেৰেলা লাগি আছে, তাৰপিছত গছকেইজোপা কচু লাগি আছে। ইয়াৰ পৰাই ধৰক মই ডাল এটা ছিঙি পিনি পানীত লগাই থৈ দিওঁ, মানে পানীত ডুবাই ৰাখি থৈ দিছোঁ যে শিপা গছক মই লগাম। এইজোপা ফুল গছ চব কিমান ধুনীয়া জেগা। ইয়াত যদি ঠাণ্ডা নাই আৰু ক'ত ঠাণ্ডা আছে। এইফালে চাওক। মই এতিয়া আপোনালোকৰ আগফালে দৃশ্যটো দেখাম দেই সকলোকে, বলক।
এইফালে দৃশ্যবোৰ দেখাইছোঁ। এইবোৰ সেইয়া তুলসী গছৰ পৰা আৰম্ভ কৰি এইবোৰ ফুল গছবোৰ মায়ে ৰুই ৰাখিছে আৰু মোৰ মায়ে ৰুই ৰাখিছে এইবোৰ চব। ফুল গছৰ হেৰি চব কি ফুল এইবোৰ আপোনালোকে জনাব, কাৰোবাক লাগিলে জনাব, সকলোকে দিম মই। এইবোৰ চব এই ফুলটো দেখিছে আপোনালোকে, এইটো এগ্ৰিকালচাৰৰ পৰা লৈ আনা, কিমান ধুনীয়া। এই তুলসী হয়, বগা তুলসী। লেচুপকি আছে, এইবিলাক কাপোৰ মেলি ৰাখিছে। অঁ এই জবা চক, জবা কালাৰ। এইটো ভাইটি আহি আছে, এইটো আমাৰ ইয়াক মই কেইদিনমানৰ পাছত কেমেৰামেন ৰাখিম। ইয়াৰ দৰমহা হ'ব তেতিয়া মাহেকে খুব বেছি মই 30-35 হাজাৰ টকা দিম। তেতিয়া মই যেতিয়া ডলাৰত কমাম, আজি মোৰ 400 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। সঁচাকৈ কৈছোঁ। এইজোপা হৈছে অপৰাজিতা, এইজোপা নীলকণ্ঠ লাগিয়ে আছে। নীলকণ্ঠ দেখাইছোঁ দেই, এই নীলকণ্ঠ লাগিয়ে আছে। এইবোৰ নীলকণ্ঠ এইবোৰ চব কিমান আছে। এইবোৰ ফুল। জলকীয়া লাগিছে, ঘনকৈ জলকীয়া, খুব জ্বলা হ'ব। ভোট জলকীয়াৰ পৰা আৰম্ভ কৰি চবতকৈ ইম্পৰ্টেণ্ট গছ দেখাইছোঁ আপোনালোকে। এইজোপা ৰাধাকৃষ্ণ, এইজোপা হৈছে ৰাধাকৃষ্ণ। এইজোপা ৰাধা ফুলটো বগা হয়, কৃষ্ণ ফুলটো ক'লা হয়। এইজোপা ৰাধাকৃষ্ণ ফুল। অঁ নীলা হয়। এয়া বেঙেনা। চবতকৈ ইম্পৰ্টেণ্ট এজোপা কি গছ কওকচোন? এজোপা হৈছে তিতা ভেকুৰী। ইমান ডাঙৰকৈ লাগিছে, এইবোৰ চব ভেকুৰী লাগি আছে। মই জুম কৰোঁ, দেখি পাব নে নাপাম আপোনালোকে গম নাপাম। মই জুম কৰিছোঁ। এইজোপা তিতা ভেকুৰী গছ হয়, আৰু সেইজোপা দেখিছেনে? এইজোপা লাগিছে। এইজোপা হৈছে আহোম বগৰী গছ। তাৰপিছতে এইজোপা লাও গছ। এয়া লেচু লাগি আছে চাওক, 100 মান লেচু। ভয়ংকৰ এইবোৰ লেচু লাগি আছে। তাতকৈ ধুনীয়া হৈছে এইজোপা হেৰি আহোম বগৰী নহয়, এইজোপা হেৰি বৰবগৰীটো। প্লাম এইজোপা প্লাম হয়। চৰি বলক, এয়া আমাৰ বৌ গৈ আছে আগফালে। এইজোপা কথা ন চক, পৰিৱেশটো কিমান ধুনীয়া হয় নাই বৌ? ঠাণ্ডা হয় নাই? ঠাণ্ডা। এইজোপা কমলা নহয় জানো? অঁ চকলা টেঙাতে অকলে নাখাবা, আমাকো অলপ লগত দিবা নে কি কয় যে? চকলা। এই মহানিম কোন দিবা? এইজোপা নেকি? এইজোপা মহানিম নহয়, এইজোপা অকল নিম, ঘোঁৰা নিম। এইটো ঘোঁৰা নিম হয় নি? মহানিম বোলে ঘৰৰ আগফালে থাকিলে ভাল হেনো বোলে, শুনিছোঁ। হয় নাই? এইবোৰ চাহপাত গছ পূৰা অসংখ্য। এতিয়া আপোনালোকক আমি দেখাই আছোঁ বয়ে কৰা খেতি। বয় আগলৈ যাব, ডাঙৰ সদায় আগত, সৰু সদায় পাছত। এয়া হৈছে বয়ে কৰা খেতি দেই। এয়া বৰ হালধি ন? হালধি গছ। বলক, এইবোৰ চব কচু গছ। বয় কৰা খেতি হাতেৰে। ইয়াত কোনো দৰৱ দিয়া নাই, অকল গোবৰ। এইবোৰ জিকা গছ। জিকা নাই লগাই তেনেকৈ। এতিয়া মানে পানী পোৱা নাই, বিশেষকৈ বৰষুণ দিয়া নাই যে, শুকাই গৈছে। তেতিয়া মই দেখাই দিছোঁ, শুকাই গৈছে। পানী পোৱা নাই, বৰষুণ দিব লাগিব। সেয়া এই যে বয়ে বনোৱা বস্ত্ৰ। কি ৰাখিছে? ভোট জলকীয়া বুলি মৰিছে কিছুমানটো। এয়া ভোট জলকীয়া চক দেখিছেনে? বৰষুণ নাই দিয়াৰ কাৰণে দেখিছেনে শুকাই গৈছে এইবোৰ চক, গছকেইটা চক। ভোট জলকীয়া গছবোৰ শুকাই গৈছে বৰষুণ নিদিয়াৰ কাৰণে।
বেয়া লাগে আকৌ নবৌ বেয়া লাগে অমিতা দুটাহে লাগিছে বান্দৰ খাই খাই খতম কৰোঁ অমিতাবোৰ সেইকাৰণে বেয়া আৰু বান্দৰে খাই এই আছে অমিতা দেখিছে আৰু গছ আৰু গাঁৱৰ পৰিৱেশ ভিলেজ লাইফ হয় তো বেছিকৈ নেদেখাওঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আজি ভিডিঅ'টো কি বনাম টপিক একো নাছিলে আমাৰ টপিক নথকাৰ কাৰণে কি বনাম আজি দেওবাৰ দিনটো সোমবাৰ পৰা শনিবাৰলৈ কাম ডিউটিতে থাকোঁ আমি কাম যিহেতু কৰিতো খাবই লাগিব সেইকাৰণে দেওবাৰ দিনটো ছুটি আছিলে কি বনাম কি নবনাম ভিডিঅ'টো সেইটোকে ভিডিঅ'টো বনালোঁ তাৰপিছতে বিশেষ একো নাই আজি টপিকত একো দেখাব পৰা নগ'লোঁ খোৱাও নহ'ল এনে আজি ভাবিলোঁ বাৰীখনকে দেখাওঁ কি লাগিছে ক'ত কি লাগিছে সকলোৱে জনাব কেনেকুৱা লাগিলে বাকী মোৰ 400 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল চ' কমপ্লিট হোৱাৰ পিছত সকলোকে ধন্যবাদ থেংক ইউ ছ' মাছ যেন সকলোৱে মোক মানে সকলোৱে মিলি যেন আপোনালোকে মিলি মোক 400 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে চ' সকলোকে ধন্যবাদ জনাইছোঁ চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই বাই